নমস্কাৰ গাইজ, ৱেলকাম টু মাই নিউ ভিডিঅ'। মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু ঠাণ্ডা কেনেকুৱা পাইছে? যোৰহাটত ঠাণ্ডা বহুত বেছি আমাৰ ইয়াত। তো মানে বতৰটো অকণমান ডাৱৰীয়া কৰে, আকৌ আপোনাৰ ৰ'দ দিয়ে, অকণমান ডাৱৰীয়া আকৌ ৰ'দ, তেনেকৈ হৈ আছে মানে পূৰা ঠাণ্ডাত ওলাই যাবলৈ মনেই নাছিলে, তথাপিও বহুত দৰকাৰী কাম এটাত ওলাইছোঁ। আজি ভিডিঅ'টো হ'ব গৈ আছে আপোনাৰ যোৰহাটৰ স্থানীয় মানুহখিনিয়ে বিশেষকৈ জানে, মানে আপোনাৰ কুঁৱৰী পুখুৰী, যিহেতু কুঁৱৰী পুখুৰী বুলি ক'লে এটা কাৰণে ফেমাছ, গম পায় যে তাতে মানে এগৰাকী আইতা আছে, তাতে আপোনাৰ দৰৱ দিয়ে, কঁকালত বন্ধা ধৰক হওক, আপোনাৰ বিভিন্ন এক্সিডেণ্ট হোৱা দৰৱ, মানে এক্সিডেণ্ট হৈ যেতিয়া আপোনাৰ ভৰি ভাঙে বা কঁকাল ভাঙা, তেনেকুৱা দৰৱ আপোনাৰ তাতে দিয়ে। এগৰাকী আইতা আছে। আৰু মানে কি হৈছিলে, আমাৰ মাৰ মানে আপোনাৰ 2 বছৰমানৰ আগতে, আজিৰ পৰা প্ৰায় 2 বছৰমানৰ আগতে আপোনাৰ কঁকালৰ এক্সিডেণ্ট হৈছিলে, এটা ৰিক্সা এক্সিডেণ্ট হৈছিলে। তাৰপিছত আপোনাৰ কঁকালত দৰৱত ট্ৰিটমেণ্ট কৰিলে ডক্টৰৰ, তাৰপিছত ভাল হৈছে, কিন্তু মাজে মাজে বিষটো আকৌ মানে এনেকুৱা ঠাণ্ডা বতৰ হ'লে ধৰি লওক বিষটো ওলায়। তো এতিয়া কি হৈছে মানে মাক আমি মানে মাজে মাজে আনি পিনি সেই দৰৱটো বান্ধো কঁকালত পাতে, তো ভাল পায়, তেতিয়া আৰাম পায়। তো বাহিৰৰ পৰা গোলাঘাট, বোকাখাট, শিৱসাগৰ, ডিব্ৰুগড়, তেনেকুৱা অসমৰ বিভিন্ন স্থানৰ পৰা তালৈ আহে, মানে মানুহ আইতাগৰাকীৰ ওচৰলৈ আহে আৰু দৰৱটো বান্ধে। প্ৰথম মানে ডক্টৰৰ এক্সৰে এখন লাগে, এক্সৰেখন চাই কোনটো জেগাত পাৰফেক্টলি মানে বিষটো হৈছে বা কোনটো জেগাত ভৰি বা আঁঠু ভাঙিছে, সেই জেগাকণ চাই পিনি মানে তেওঁ দৰৱটো লগাই দিয়ে। তো মানে যদি বেমাৰটো নতুন হয় তাতে বান্ধিব লাগে, আইতাগৰাকীয়ে বান্ধি দিয়ে। আৰু যদিও বেমাৰটো মানে প্ৰথম বান্ধিলে বা দ্বিতীয়বাৰ আপুনি তাত বান্ধিব নালাগে, ঘৰলৈ আপুনি আনি পিনি ঘৰত কেনেকৈ বান্ধিব লাগে তেওঁ দেখুৱাই দিয়ে বা শিকাই দিয়ে, আৰু সেই অনুযায়ী আপুনি ঘৰত বান্ধিলে ঠিক হৈ যাব। তো প্ৰায় মানুহে সেইখিনি কথা জানে। তো তথাপিও মই আজি যাওঁ তালৈ আৰু দৰৱটো লৈ আহোঁ। বাকী টাউনতো অকণমান কাম আছে। চ' মোৰ লগত ভিডিঅ'টো কণ্টিনিউকৈ চাই থাকক আপোনালোকে। আৰু মোৰ চেনেলটো যদি কোনোবা নতুন, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ছাইডতে থকা ঘণ্টা বটনটো দবাই দিব, যিহেতু মোৰ অনাগত যিবোৰ ভিডিঅ' তাৰ ন'টিফিকেশ্যন পাবৰ কাৰণে। আৰু যিসকল মোৰ বন্ধু বান্ধৱী আছে, তেওঁলোকে মোৰ চেনেলটো যদি ভিডিঅ' চাইছে, তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো গ্ৰ'থ হ'বৰ কাৰণে। তো ব'লক মোৰ লগত ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ ওলাই দিলোঁ এতিয়া, কিন্তু বতৰটো বহুত বেয়া। ভাবিছোঁ যাওঁ নাযাওঁ, কিন্তু উপায় নাই, ঠাণ্ডাত লাগিলেও যাব লাগিব। ওপৰলৈ চালোঁ এবাৰ, ডাৱৰীয়া বতৰ, বৰষুণ হয়তো ৰাস্তাত পাব পাৰে, কিন্তু যাবতো লাগিবই। অলপ গৈ থাকোঁ এতিয়া। তো আৰম্ভ কৰি দিলোঁ যাত্ৰা। এনেকৈ আপোনাৰ বাইক ষ্টাৰ্ট কৰি যাব লৈছোঁ আৰু একচুৱেলি এইটো সৰু সুৰা এটা মিনি ব্লগেই হ'লগৈ। একচুৱেলি মিনি ব্লগ নহয়, ব্লগেই হ'লগৈ আৰু, কিন্তু মই ব্লগ হিচাপে বনোৱা নাছিলোঁ। কিন্তু এইটো এনেকৈ যদি ক'ৰবালৈ যোৱা হয় বা এনেকৈ যদি গৈ ভিডিঅ' বনোৱা হয়, সেইটো আপোনাৰ মিনি ব্লগ ব্লগ বুলিয়ে কোৱা হয়, মটৰ ব্লগ তেনেকুৱা ধৰণৰ কোৱা হয়। কিন্তু মই ব্লগ বুলি কোৱা নাই, মই এটা ভিডিঅ' বুলিয়ে কৈ দিছোঁ আৰু। এয়া আমাৰ গৈ আছোঁ, কেঁচা ৰাস্তা, আমাৰ সোমোৱা ৰাস্তাটো। এইদৰে আমাৰ ৰাস্তালৈ মানে পকা ৰাস্তালৈ ওলাই যায়। তো এনেকৈ গৈ আছোঁ। এয়া আমাৰ নামঘৰ। এই নামঘৰটোত মই সদায় ক'ৰবালৈ যাওঁতেও সদায় সেৱা এটা কৰি লওঁ। তো সেৱা কৰিহে মই যাওঁ নামঘৰটোত মানে। তো এইটো আমাৰ ঘৰৰ পৰা ওলাই যোৱা ৰাস্তা, মানে সেইফালৰ পৰা মেইন ৰাস্তা পাৰিলে সোমাই অহা, আৰু আমাৰ ইয়াৰ পৰা গ'লে ওলাই যোৱা ৰাস্তা। এই আমাৰ ৰাস্তাটো ৰাধিকা পথ বুলি কয়। আৰু এইফালে আপোনাৰ কাছৰগোৱালৈ গৈছে, আৰু এইফালে আপোনাৰ ডাইৰেক্ট টাউনলৈ ওলাই গৈছে ৰাস্তা। তো আহি পালোহি আপোনাৰ আমাৰ জাতীয় বিদ্যালয়ৰ ওচৰত, য'ত আমাৰ মানে আলি আই লৃগাঙৰ যিটো মূৰং উকুম বুলি কয়। তো আলি আই লৃগাং য'ত আমাৰ এইবাৰ পাতিব লৃগাং, তো এই ৰাস্তাটোত আপোনাৰ গড়মূৰৰ পৰা সোমাই আহি এইটো জাতীয় বিদ্যালয়ৰ ওচৰতে এয়া আমাৰ মূৰং উকুম, য'ত লৃগাং। তো এনেকৈ আহি সেই পালোহি আপোনাৰ এয়া কবৰস্থান, আমাৰ খ্ৰীষ্টিয়ান যিটো কবৰস্থান, ৰাজাবাৰী কবৰস্থানখন এইখন। তো এইফালেদি যাব লাগিব, আৰু চিধা গ'লে আপোনাৰ এনেকৈ যে ৰাস্তাটো দেখিছে চিধা, সেইফালে আপোনাৰ DTO অফিচ ওলায়। আৰু এইফালে যদি মই গৈ থাকোঁ, এইফালে পামগৈ আপোনাৰ যিটো ITI ফিল্ড, ৰাজাবাৰী ITI ফিল্ডলৈ পামগৈ। তো মই এইটো ৰাস্তা দিয়ে গৈছোঁ, যিহেতু লেচুবাৰী হৈ যাব লাগিব মই। আৰু এয়া আপোনাৰ আহি পালোহি মই ITI ফিল্ড, যোৰহাট ITI ফিল্ডৰ যিটো ৰাস্তা। এয়া হৈছে আমি ITI ফিল্ড। ইয়াতে ক্ৰিকেটে খেলি থাকে। আমি আগতে খুব ক্ৰিকেট খেলিছিলোঁ এইখন ফিল্ডত। তো এইখনত মানে মই আহিলে অকণমান ৰৈ পিনি চাওঁৱেই আৰু, খেল হৈ থাকিলে বা খেল খেলি থাকিলেও চাওঁ। আৰু আপোনাৰ এতিয়া আহি পালোহি আপোনাৰ আমাৰ ঘৰৰ ওচৰতে, মানে অলপ দূৰ হয় আৰু, ITI ফিল্ড বুলি ক'লে মানে বহুত কথা মনলৈ আহে। ইয়াত সৰুতে ক্ৰিকেট খেলা, আপোনাৰ বহুত কেইখন খেল খেলিলোঁ ইয়াত, ডে নাইট। আপোনাৰ সৰুতে ধৰি লওক ক্লাছ 8-9 মানৰ পৰা, যেতিয়া মানে দেউতাই একদম এছাৰি লৈ ধৰি লওক পাই যায়হি মানে ইয়াতে পূৰা পলাও, মানে সেই চুকটোৰ ফালে দেউতা যেতিয়া আহে, মানে মেট্ৰিক পৰীক্ষাৰ ওচৰত, যে
পঢ়িবলৈ আছে, কিন্তু পঢ়া শুনা বাদ দি মানে ডাইৰেক্ট ইয়াত খেলিবলৈ আহোঁ। তো এইফালৰ পৰা দেউতা আহে এনেকৈ, এই আপোনাৰ মেইন ৰোডৰ পৰা এনেকৈ। মেইন ৰোডটো এইটো আপোনাৰ এইটো চিনামৰা যোৱা ৰাস্তাটো হয় একচুৱেলি। ইয়াতে আপোনাৰ এইফালৰ পৰা নৱালী লাহতি হৈ আহে, লাহতি হৈ গৰালি ৰাস্তাটো এইফালে গৈ আপোনাৰ চিনামৰা মৰিয়নি এই ৰাস্তাটো এইফালে গৈছে। আৰু এইখন আমাৰ ভিতৰলৈ ৰজাবাৰী এখন যিখন তোৰণখন আমাৰ ভিতৰলৈ যিটো গড়মূৰলৈ গৈছে। আৰু এয়া আছে আপোনাৰ অসম সত্ৰ মহাসভা। ইয়াতে আপোনাৰ সত্ৰীয়া কিবা আপোনাৰ কেন্দ্ৰীয় কাৰ্যালয় মানে সত্ৰীয়া পৰিচয় কিবা নৃত্য তেনেকুৱা সত্ৰীয়া সংস্কৃতি যিটো চৰ্চা কেন্দ্ৰ এইটো মেইন। তো মানে ITI ফিল্ডখন দেখিলে মোৰ সেইটোলৈ মনত পৰে। আৰু আজিকালি ITI ফিল্ডখন আপোনাৰ ইয়াতে ড্ৰাইভিং শিকায়, ড্ৰাইভিঙৰ আপোনাৰ যিটো লাইচেঞ্চৰ ড্ৰাইভিং শিকায় নেকি মেইনলি। তো সেই ITI ফিল্ডখনৰ আগৰ নিচিনা খেল চেল নোহোৱা হ'ল। তো সেই ITI ফিল্ডখন দেখিলে মোৰ এই সৰুকালৰ দিনবোৰলৈ মনত পৰে। মই ইয়াত মানে ৰাস্তা দি গৈ থাকিলেও কোনোবাই খেলি থাকিলে অকণমান দেৰি কাৰণে হ'লেও 5 মিনিট হ'লেও চাই যাওঁৱেই, মানে স্মৃতি থাকে ন, মেমৰিজ কিছুমান। তো সেয়া এইবোৰক এতিয়া গৈ থাকোঁ এইফালেদি আপোনাৰ। তো আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ। এতিয়া গৈ আছোঁ, এয়া আপোনালোকে দেখিবলৈ পাইছে টোকোলা ৰিচাৰ্চ চেণ্টাৰ। আপোনাৰ খুব পৰিৱেশটো ধুনীয়া ইয়াৰ। আৰু ইয়াৰ ৰেল লাইন দেখিছেনে, এয়া মৰিয়নিলৈ গৈছেগৈ যোৰহাটৰ পৰা ৰাস্তাৰ ছাইডতে গৰালি। তো টোকোলা এইটো যিটো জেগা মানে একদম বহুত পৰিৱেশটো ভাল লাগে মোৰ, মানে একদম পিচ শান্তি মানে। আৰু মেইন দৌৰখন কিমান ধুনীয়া দেখিছে নাই। তো চাবলগীয়া জেগা এইখন। এতিয়া পালোহি, এইখনেই হৈছে আপোনাৰ অসমৰ ভাৰতৰ প্ৰথমটো আপোনাৰ চাহ গৱেষণা কেন্দ্ৰ টোকোলাই। তো টোকোলাই আপোনাৰ স্ক্ৰীণত উল্টাকৈ দেখা পাইছে। ইয়াতে আপোনাৰ এনেকৈ হয়তো আহিলে দেখা পাব, এয়া আপোনাৰ টোকোলাই মেইন গেটখন। ইয়াতে আপোনাৰ চাহ ৰিচাৰ্চ চেণ্টাৰ টোকোলাই টি ৰিচাৰ্চ ইনষ্টিটিউট। মই দেখাই আছোঁ, আচলতে ভিতৰলৈ এতিয়া যাব নোৱাৰি বা ভিতৰলৈ নাযাওঁ এতিয়া, যিহেতু মোৰ দেৰি হৈছে। কিন্তু যোৰহাটৰ মানুহখিনিয়েতো জানেই, যোৰহাটৰ যিখিনি লোকেল মানুহ তেওঁলোকে জানেই যে টোকোলাইখনৰ বিষয়ে জানেই। আৰু কিতাপে পত্ৰই তেনেকৈ জিকে আহিয়ে থাকে টোকোলাইখনৰ বিষয়ে, যে প্ৰথমটো চাহ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত। তো এয়াই হৈছে আচলতে এয়া আমাৰ সম্পদ, নট অনলি যোৰহাট, এয়া আমাৰ সকলোৰে অসমৰ ভাৰতবৰ্ষৰ সকলোৰে সম্পদ। প্ৰথম আপোনাৰ চাহ গৱেষণা কেন্দ্ৰ এয়া। আৰু এয়া হৈছে আপোনাৰ লিচুবাৰী ক্লাব ৰোড ৰাস্তা। এইফালে গ'লে আপোনাৰ ক্লাব ৰোড হৈ ডাইৰেক্ট বগালপুখুৰী হৈ ব্ৰিজখন ওলায়। আৰু এইফালে আপোনাৰ গৈ থাকিলে পোৱা যায় আপোনাৰ লিচুবাৰী। তো লিচুবাৰীৰ পৰা আপোনাৰ আকৌ এনেকৈ চিধা যাব পাৰে টাউনলৈ, আৰু এইফালে আপোনাৰ বাঘচুঙো যাব পাৰিব। আৰু আহি পালোহি আপোনাৰ লিচুবাৰীত এতিয়া ৰখিছোঁ অকণমান, অলপ দূৰ আহিলোঁ দিয়কচোন। ঘৰৰ পৰা মই কি খাই আহিছিলোঁ, চাহ আৰু মেগী খাই আহিছিলোঁ। তো ইয়াতে এতিয়া হোটেল এখন পুৰণা হোটেল বাৰু, হোটেলখন দেখিছোঁ নহয়, এখন পুৰণা হোটেল। আগতে খায়ে থাকোঁ, খেলিবলৈ আহোঁতে বা বিহু চিহু মাৰিবলৈ আহোঁতে খাই থাকোঁ লিচুবাৰী, কিন্তু বহুত দিনৰ মূৰত আহিছোঁ। তো ইয়াতে ধুনীয়াকৈ মৰম লগা দাদাজন আছে। তো তাতে মানে সোমালে লাভ হয় আৰু ইয়াত খালে। তো সোমাওঁ, তাৰপিছত ধুনীয়াকৈ ছাইডতে পাণ দোকান এখন এতিয়াও আছে, আগৰ পৰা আছিলে এতিয়াও আছে। তো ধুনীয়াকৈ আৰু পাণ এখন খাই গৈ থাকোঁ আৰু। তো চাই থাকোঁ ভিডিঅ'টো মোৰ লগত। আৰু আহি এনেদৰে কুঁৱৰী পুখুৰী ৰাস্তাটোত সোমাই আহিলোঁ। আৰু ইয়াত এটা বস্তু চাই মোৰ বহুত ভাল লাগিল, চাহ বাগিচা দেখিছেনে, চাহ বাগান ঘৰতে মানুহবোৰৰ কিমান ধুনীয়াকৈ চাহ লগাইছে। সঁচাকৈ এনেকৈ চাহ বাগিচা থাকিলে বৰ ভাল লাগে দেখিবলৈ। তো আমাৰ তাততো এনেকৈ লগাব নোৱাৰি, তো ইয়াত দেখি বিৰাট ভাল লাগিল। আৰু এনেকৈ গৈ আছোঁ, ৰাস্তাৰ দুই কাষে চাচি গছো আছে, সাঁচি গছ। তো গৈ পামগৈ আৰু এতিয়া। তো মই ফাইনেলি আহি মেলি পালোহি আপোনাৰ কুঁৱৰী পুখুৰী, যিটো আপোনাৰ দৰৱ লোৱা জেগা আইতাজনীৰ ওচৰত। তো ইয়াত মানুহ বহুত ভিৰ হয় আনকালে, কিন্তু আজি মানুহ নাই। এইখন আপোনাৰ চাইনবোৰ্ডখন দেখিছে নাই জানো, উল্টাকৈ দেখে স্ক্ৰীণত উল্টাকৈ দেখা পায়। তো মই পালোহি আহি। তো এতিয়া যাওঁ বলক, কিন্তু ভিতৰত কেমেৰা চেমেৰা হয়তো এলাও নাই। মই দৰৱখিনি লৈ লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। মানুহ আছেনে? আছে। আৰু ইয়াতে এনেকৈ বহিব লাগিব, মানুহ যিহেতু থাকে। আজি কিন্তু মানুহ নাই বুলি ক'লে, মানুহ একদম কম, হয়তো মোৰো অহা দেৰি হ'ল। কিন্তু পৰিৱেশ দেখিছে নাই, কিমান নিস্তব্ধ, একদম কি ধুনীয়া পৰিৱেশ। এজন মানুহ আছে আৰু ভিতৰত এজন আছে। তো ইয়াতে দিয়ে, মই এনেকৈ বহি আছোঁ। আৰু এইখিনিতে বেণ্ডেজ পায়, ছাইডতে দোকান আছে এখন। তো বহি আছোঁ এনেকৈ, মাতিব হয়তো অলপ পিছত। আৰু ইয়াতে বেণ্ডেজ পাই দেখিছেনে, ছাইডতে আছে। মই দৰৱ ল'লোঁ যিহেতু, আৰু এয়া ববৌগৰাকীক সুধিলোঁ বেণ্ডেজ পায়নে, পায় বুলি কৈছে। আৰু মই দৰৱ ল'লোঁ, কিন্তু দৰৱ লোৱা মই ভিডিঅ'টো যিহেতু মই নকৰিলোঁ, ভিতৰত যিহেতু দৰৱ দিছে, তো ভিডিঅ'টো সেয়া কৰিব নোৱাৰি। মই জাষ্ট ল'লোঁ আৰু আহিলোঁ। আৰু এই পৰিৱেশ, ইয়াতে স্কুল এখন আছে ওচৰ কি ধুনীয়া পৰিৱেশ। আৰু এই মানুহ দুজন যে দেখিছে আপোনাৰ, এই মানুহ দুজনে মোক কথা এষাৰ ক'লে ইয়াতে আহি পিনি। মই কথাষাৰ কৈ আছোঁ, কি কৈছোঁ মই ভিডিঅ'টোৰ অকণ পিছত মানে কৈ আছোঁ। দাদা দুজনে আহিলে মোৰ ওচৰলৈ, মই যিহেতু ভিডিঅ' বনাই আছিলোঁ, আহি পিনি মোক কথা দুআষাৰমান ক'লে। তো ভাল লাগিল কথাষাৰ শুনি।
মোৰ ফোন নাম্বাৰটো ল'লে, মোৰ চেনেলৰ নামটো ল'লে, চেনেলৰ লিংকটো ল'লে আৰু মোক কথা দুটামান ক'লে। তো মই কৈ আছোঁ আপোনালোকক কি কৈছে। কথা এটাৰ কাৰণে বিৰাট ভাল লাগিলে, যেতিয়া কিবা এটা মানে এচিভমেণ্ট হয় তেতিয়া মানে মনটো খুব ভাল লাগে। মই যে অকণমান আগত কৈছিলোঁ আপোনালোকক যে এই দাদা দুজনে গাড়ীত বহা দাদা দুজনে মোৰ ওচৰলৈ আহিল আৰু মোৰ লগত কথা পাতিলে বুলি। তো মই আচলতে যেতিয়া ভিডিঅ'টো বনাই আছিলোঁ, মই ভিডিঅ' যেতিয়া শ্বুট কৰি আছিলোঁ, মোৰ আপোনাৰ ইয়াত কেমেৰা আছিল, মানে মাইক আছিল আৰু কেমেৰা আছিল। তো মানে তেতিয়া মোক দাদাজনে ক'লে, দাদা আপোনাৰ এফালে আহকচোন, আপোনাৰ নাম ইউটিউব চেনেলৰ নামটো কি, ইউটিউব চেনেল আছে নেকি? তো বোলো অঁ। তাৰপিছত মই ক'লোঁ যে ৰিদীপ এম অসম, মানে ৰিদীপ মাইনা অসম, মই শ্বৰ্টকাটত ৰিদীপ এম অসম দিছোঁ। তো তেতিয়া ক'লে যে আপোনাৰ আমি শিৱসাগৰৰ পৰা আহিছোঁ। মই কৈছিলোঁ ন ভিডিঅ'টো আৰম্ভণিতে যে শিৱসাগৰ ডিব্ৰুগড়ৰ পৰা মানুহ আহে। তো তেওঁ ক'লে যে মই শিৱসাগৰৰ পৰা আহিছোঁ, গৌৰীসাগৰ। তো আমাৰ তাতে এটা লেবৰেটৰী ইনগ্ৰেশ্যন হ'ব, মানে লেবৰেটৰী খুলিম আমি। তো আপোনাৰ নাম্বাৰটো দিয়কচোন, আপোনাক তেতিয়া আমি মাতিম, আপুনি আহিব লাগিব। তো মানে আপোনাৰ ইউটিউব চেনেলত ভিডিঅ'টো মানে ভিডিঅ' আকাৰে প্ৰস্তুত কৰি দিব ৰাইজৰ জ্ঞাতাৰ্থে গম পাবৰ কাৰণে। তো আপুনি আহিব প্লিজ, তেনেকৈ অনুৰোধ কৰিলে। চ' আচলতে মই এইটো ক্ষেত্ৰত একেবাৰে নতুন, মোৰ একো আইডিয়া নাই। তথাপি মই এইখিনি কৰি থকাৰ বাবে এনেকৈ যিহেতু ষ্টেপ বাই ষ্টেপে বস্তু এটা, যিকোনো বস্তু প্ৰথমতে ডাঙৰ নহয় আচলতে, ষ্টেপ বাই ষ্টেপ সেইটো বস্তুত লাগিব লাগিব, ষ্ট্ৰাগুল কৰিব লাগিব। ধৰি লওক এতিয়া ডাঙৰ ডাঙৰ ইউটিউবাৰবোৰ প্ৰথমতে বহুত ছাবস্ক্ৰাইবাৰ লৈ তেওঁলোক ফেমাছ হোৱা নাই। আচলতে ষ্টেপ বাই ষ্টেপ অকণমান ষ্ট্ৰাগুল কৰি পিনি তেনেকৈ আগবাঢ়ি যাব লাগিব। সৰু সৰু ছাবস্ক্ৰাইবাৰ, সৰু সৰু মানে তেনেকুৱা মানে ষ্টেপৰ পৰা আৰম্ভ কৰিব লাগিব। তো সেইটো কাৰণে এতিয়া দাদাকেইজনে ক'লে তেনেকৈ ইনগ্ৰেশ্যনত আপোনাক মাতিম, আপোনাৰ চেনেলটোত ভিডিঅ'টো দিব। তো মানে তেনেকৈ আমি কেমেৰাৰ আঁৰতে কথা পাতিলোঁ মানে। তো ভাল লাগিলে। তেওঁ যাম, প্ৰথম ইনভাইট পাইছোঁ চেনেলটোৰ পৰা যে, আৰু তেওঁ চেনেলটোৰ লিংকো ল'লে। তো মানে এনেকৈ যেতিয়া মানে মানুহক উৎসাহ বুলি কয় আচলতে, এইটো যেতিয়া উৎসাহ এটা আহে তেতিয়া খুব ভাল লাগে। তো যাম, গৌৰীসাগৰ ভিডিঅ'টো বনাম চাগে, মেবি টাইম পালে, সময়সীমা মিলিলে বনাম। তো ভাল লাগিছে এনেকৈ আগবাঢ়িবলৈ আচলতে প্ৰেৰণাবোৰ পালে ভাল লাগে। গতিকে আপোনালোকক বন্ধুসকল মই কৈছোঁ, মই ৰিকুৱেষ্ট কৰিছোঁ, যেতিয়া আপোনালোকে লিংকটোত গৈ ভিডিঅ'টো খুলি চায় ন, তো ভিডিঅ'টো খুলি চোৱাৰ পিছত আপোনালোকে চালে ভিডিঅ'টো, তেতিয়া প্লিজ লাইক এটা কৰি আহিব, কমেণ্ট যদি কৰিব মন নাই লাইক এটা কৰি আহিব, আৰু আপোনাৰ ছাবস্ক্ৰাইব বাটনটো টিপি দিব। তো তেতিয়া মানে মোৰ অনাগত যিবোৰ ভিডিঅ' আপোনালোকে চাবলৈ পাব, আৰু আপোনালোকৰ উৎসাহ, আপোনালোকৰ আশীৰ্বাদ পালে আৰু ভাল ভাল কণ্টেণ্টছ আনি মই ভিডিঅ' বনাই যাব পাৰিম। মই প্ৰফেশ্যনেলি ইউটিউবাৰ হ'ব বিচৰা নাই, বা প্ৰফেশ্যন, এইটো মোৰ প্ৰফেশ্যন নহয়, জাষ্ট মোৰ এইটো এটা মানে ড্ৰিম আছিল যে এনেকৈ কৰিম তেনেকৈ কৰিম, ইউটিউব ক্ষেত্ৰ ছ'চিয়েল মিডিয়া জগতখনত অকণমান কাম কৰিম। তো সেনেকৈ মোৰ প্ৰথম ষ্টেপ এইটো, মই আগবাঢ়িব বিচাৰিছোঁ। চ' আপোনালোকৰ আশীৰ্বাদ অবভিয়াছলি প্ৰয়োজন হ'ব, আপোনালোকে আগবঢ়াই নিব লাগিব। তো মোৰ কথা কওঁতেও ভুল ভ্ৰান্তি হ'ব পাৰে ভালকৈ, মই এইটো ক্ষেত্ৰত একদম নতুন, মই প্ৰথম ভিডিঅ'টোতো কৈছোঁ। চ' সেইটো কাৰণে আপোনালোকে আশীৰ্বাদ কৰিব। সেইখন গাড়ী গৈ আছে, এইখন এই দাদাকেইজনে কৈছিলেগৈ। তো এতিয়াও মই ভিডিঅ' শ্বুট কৰি আছোঁ ইয়াতে ৰৈ। তো সকলোকে মোৰ বন্ধু বান্ধৱী, মোৰ দাদা ভাইটি, য'ত যিমান খুৰা বৰ্তা যিসকল আছে, মোতকৈও ডাঙৰ মোৰ বংশ পৰিয়ালৰ যিখিনি ফেমিলি আছে মানে, চ' তেওঁলোকে ভিডিঅ'টো চাবই অবভিয়াছলি। তো চোৱাৰ পিছত প্লিজ ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ বাটনটোত আৰু আপোনাৰ যিটো কি মানে ঘণ্টা বটনটোত টিপি দিব। থেংক ইউ। আহি থাকোঁতে আহিয়ে ক্লাৰবোৰ্ডৰ লগৰখিনি কাক লগ পালোঁ চাই যাওক, আমাৰ ছাৰহঁতক লগ পাই গ'লোঁ। পূৰা লেকচাৰ দি আছিলে, ক'ৰ পৰা ওলালে সি মোক সুধিছে। তাৰপিছত এতিয়া অকণমান লেকচাৰ মাৰিম দিয়ক, লগ পালোঁ যেতিয়া। কিবা এটা ক। বিহু সম্ৰাট আমাৰ অসমৰ মানে ভাল আছিলে, আমি ইয়াৰ পৰাই বহুত কথা শিকিলোঁ। ভাল কথা কেইটা শিকিলি, বেয়া কথা কেইটা শিকিলি? বহুত ভাল কথা শিকিলোঁ, বেয়া কথা শিকিলোঁ। খালি বটলবোৰ চুৰ হয়, আমি গালি খাওঁ। পেপাৰ কিবাটো এইটো কি, পেপাৰটো কি বুলি কয়, চুপহি। তো জমনি কৰি অকণমান হাঁহি ধেমালি কৰি লগৰবোৰৰ লগত আহিলোঁ ফুচকা খাওঁ বুলি। এয়া আমাৰ একদম পুৰণা ফুচকা আলা গভ বইচৰ ওচৰত আছিলে, স্কুলৰ ওচৰত। তো ফুচকা খাওঁ বুলি এওঁৰ ভাল বেয়া খবৰটো সুধিলোঁ প্ৰথম। তাৰপিছত ফুচকা দেখিলে মোৰ লোভৰ পানী পৰে, চ' খাওঁ বুলি অকণমান সোমালোঁ, খালোঁ। ফাইনেলি ফুচকা খালোঁ আৰু লগৰখিনিও লগ পালোঁ, ভাল লাগিল বহুত দিনৰ মূৰত। বহুত স্মৃতি আছে লগৰখিনিৰ লগত, বহুত মানে 2012-13 তেনেকুৱাৰ পৰা আপোনাৰ 2020-19লৈকে। তাৰপিছত মই গুৱাহাটী গুচি গ'লোঁ। তাৰপিছত তেতিয়া মানে একদম লগৰখিনি যিখিনি লগ পালোঁ, ক্লাববোৰ্ডৰ লগৰখিনি, বহুত স্মৃতি আছে মানে। সেইখিনি কথা মানে পাতিলোঁ, কেমেৰা কৰা নাই আৰু ভিডিঅ' কৰা নাই, পাতিলোঁ, বহুত ধেমালি কৰিলোঁ, আহিলোঁ, আহি ফুচকা খালোঁ। এতিয়া আৰু নৰওঁ আৰু ক'তো, ডাইৰেক্ট ঘৰলৈ যাওঁ, ভিডিঅ'টো শেষ কৰিম আৰু।
তো ফাইনেলি ঘৰ আহি পালোঁ আৰু বৰ ঠাণ্ডা লাগিল আপোনাৰ ঠাণ্ডাত। এতিয়া ভিডিঅ'ৰ অকণমান কাম আছে কৰি লওঁ আৰু কালি ৰাতি বহুত টোপনি ক্ষতি, এতিয়া শুওঁ। আৰু আপোনালোকক পুনৰবাৰ ৰিকুৱেষ্ট কৰিছোঁ, যিসকলে মোৰ ভিডিঅ'টো চাই আছে বা চাব তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু অনাগত দিনত মোৰ ভিডিঅ'বোৰ পাবলৈ ছাইডৰ বেল আইকনটো দবাই দিব আৰু ছাপোৰ্ট কৰিব। থেংক ইউ ছ' মাছ।